একেলগতে তিনিওটা ভণ্টি থকানো ভাগ্যৰ কথা নহয় নাজানো। মই মানো এইটো ভাগ্যৰ কথা। আৰু আমি 2 বছৰ 4 বছৰৰ ডিফাৰেঞ্চ আছোঁ, মানে সৰু ডাঙৰ আছোঁ, কিন্তু আমাৰ মাজত ইমান এটা ভাল মিল আছে আৰু আমাৰ মনৰ কথাবোৰো মিলি যায়। মানে মই যেনিবা ডাঙৰ, কিন্তু হ'লেও মোৰ মনৰ কথা তেওঁলোকৰ মনৰ কথা ছেম একে হয়। তো ভাইব মিলে কাৰণে বহুত ভাল লাগে। তো আমি চবেই মিলি ভাবি আছিলোঁ ক'ৰবাত এটা যাম, বাট ক'ত যাম সেইটো ডিচাইড কৰিব পৰা নাই। তো মই ক'লোঁ হঠাৎকৈ ব'ল আজি সোমবাৰ আছে, আমি দেওশাল মন্দিৰতে এপাক গৈ আহোঁ, এনেও বহুত দিন হৈছে যোৱা নাই। তো ভাল লাগিছে, বহুত দিন পিছতে গৈছোঁ আৰু ধুনীয়াকৈ পূজাও দিব পাৰিছোঁ। ভিৰটো সোমবাৰ হ'লেও ভিৰটো আগতকৈ বহুত কম আছিল। তো আমি ধুনীয়াকৈ পূজা দিলোঁ। পূজা দি ঘৰলৈ উভতি অহা বাটত চাওঁচোন সিহঁতক, ইমানেই ধূলি যে মুখ ঢাকিব লগা হ'ল। থেংক ইউ।